আজি আমি ডায়েবেটিছৰ লগত জড়িত কিছুমান ভুল ধাৰণাৰ কথা আলোচনা কৰিম। এনেকুৱা কোনো কথা নাই যে ডায়েবেটিছ ৰোগীয়ে বিশেষভাৱে বনোৱা খাদ্যহে খাব পাৰে। ডায়েবেটিছ ৰোগীয়ে নৰ্মেলভাৱে বনোৱা খাদ্যই খাব, অকল তেওঁৰ খোৱা খাদ্যৰ পৰিমাণটো নিয়ন্ত্ৰিত কৰি ৰখাটো দৰকাৰ। দ্বিতীয়টো ভুল ধাৰণা হৈছে ডায়েবেটিছ ৰোগীয়ে খালী ভৰিৰে খোজ কাঢ়িব লাগে, যিটো নেকি খুবেই ভুল ধাৰণা। ডায়েবেটিছ ৰোগীয়ে কেতিয়াও খালী ভৰিৰে খোজ কাঢ়িব নালাগে, তেওঁ সদায় চেণ্ডেল বা জোতা পৰিধান কৰিহে খোজ কাঢ়িব লাগে। তৃতীয়টো ভুল ধাৰণা হৈছে ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে মিঠাই একেবাৰেই খাব নোৱাৰে। আচলতে এনেকুৱা নহয়। টাইপ 2 ডায়েবেটিছ ৰোগীয়ে মিঠাই খাব পাৰে মাজে মাজে আৰু একদম নিয়ন্ত্ৰিত পৰিমাণৰ ভিতৰতহে। চতুৰ্থটো ভুল ধাৰণা হৈছে অতিৰিক্ত ওজনৰ সকলোবোৰ মানুহেই ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়। আচলতে এনেকুৱা নহয়, অতিৰিক্ত ওজনৰ সকলোবোৰ মানুহেই যে ডায়েবেটিছ ৰোগত আক্ৰান্ত হ'ব তেনে নহয়। পঞ্চমটো ভুল ধাৰণা হৈছে অতিৰিক্ত কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খোৱাতকৈ বেছিকৈ প্ৰ'টিন গ্ৰহণ কৰাটো। আচলতে প্ৰ'টিনৰ মূল উৎস সাধাৰণতে মাংস, আৰু মাংস বেছিকৈ খালে ডায়েবেটিছ ৰোগীৰ হাৰ্টৰ সমস্যাই দেখা দিব পাৰে। আৰু কাৰ্বহাইড্ৰেটযুক্ত খাদ্যত অকল কাৰ্বহাইড্ৰেটেই নহয়, আন বহুতো উপাদান থাকে, যেনে ভিটামিন, খনিজ পদাৰ্থ, আঁহ ইত্যাদি। সেইবাবে কাৰ্বহাইড্ৰেট নিয়ন্ত্ৰিত পৰিমাণত ডায়েবেটিছ ৰোগীয়ে গ্ৰহণ কৰিব পাৰে। ডায়েবেটিছ অৰ্থাৎ মধুমেহৰ ওপৰত মই আকৌ ইন ডিটেইলছ ভিডিঅ' বনাম, সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।